জীৱনত পাৰিলে পানীৰ দৰে হ'বলৈ চেষ্টা কৰিবা। নিজৰ ৰাস্তা নিজে তৈয়াৰ কৰি ল'ব পাৰিবা। পাথৰৰ দৰে নহ'বা। যদি আপুনি বহুত ডাঙৰ সফলতা হ'ব বিচাৰে তেন্তে অসফল হ'বলৈ প্ৰস্তুত থাকক। কাৰণ প্ৰতিবাৰে অসফল হোৱাৰ পাছত আপুনি আপোনাৰ ভুলবিলাক শুদ্ধ কৰিব পাৰিব। আৰু ভুলবিলাক শুদ্ধ কৰি গৈ থাকিলেহে আপুনি এদিন ডাঙৰ সফলতা পাব। মানুহে কয় পইচা থাকিলেহে কিবা এটা কৰিম, আৰু পইচাই কয় কিবা এটা কৰিলেহে মই তোমাৰ ওচৰলৈ যাম। জীৱনত লক্ষ্যপথত আগবাঢ়োতে লাহেকৈ যাওক বা বেগেৰে যাওক, কোনো কথা নাই, কিন্তু ভাগৰি ৰৈ নিদিব। সফলতা নিজে নিজে নাহে, তাক পাবলৈ আমিহে যাব লাগিব। ঠিক সেইদৰে যিদৰে ভগৱানে চৰাই চিৰিকটি জীৱ জন্তুক খাদ্য দিছে, কিন্তু তাৰ বাঁহত বা শুই বহি থকা ঠাইত দিয়া নাই। আজিকালি জীৱনত সকলোৰে মনত এটা এটা সপোন থাকে। একো কৰিব নোৱাৰিলেও জীৱনত কিবা ডাঙৰ কাম কৰিবলৈ ভাবি থাকে। যেতিয়া আপোনাৰ সপোনবোৰ ভাগি যায় আৰু তেতিয়া আপুনি ভাঙি যায়, যথেষ্ট সমস্যা হয়। যেতিয়া কিছুমান সম্পৰ্কৰ অৰ্থ আৰু কিছুমান অৰ্থপূৰ্ণ সম্পৰ্ক বুজি পোৱা যায়, একেটা মুখৰ মুখা নিজে নিজে তললৈ নামি যায়। যদিও পৃথিৱীত বহুতো খেল খেলা হয়, আজিকালি নিজৰ আৱেগৰ সৈতে খেলা হয়। ই কিছুমান লোকৰ আটাইতকৈ প্ৰিয় খেল হৈ পৰে। যিজনে গোটেই জীৱনটো সকলোকে সুখী কৰি সুখী হৈ অতিবাহিত কৰিছিল, সেইটো সুখ নিজৰ নহয়, কেৱল আনক দিয়া সুখ। ভাগ্য মানে আগৰ জন্মৰ কৰ্মফল। কৰ্মই ভাগ্য সলনি কৰিব পাৰে। গতিকে নিজৰ ওপৰত বিশ্বাস ৰাখি কৰ্ম কৰি যাওক, এদিন সফলতা নিশ্চয় আহিব। অকলশৰীয়া বুলি ভাবি অনুভৱ নকৰি নিজক অকলশৰীয়াই বেষ্ট বুলি ভাবি আগবাঢ়ক।